আমাৰ সৈন্য সামন্ত ৰখি আছে ইয়াতে গৈ আছো বৰপেটা সত্ৰৰ সন্মুখত আৰু তাত কেনেকুৱা পৰিস্থিতি হৈ আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। পৰিৱেশ কেনেকুৱা হৈ আছে চাওক, পৰিৱেশ চাওক। অনুভৱ কেনেকুৱা? সুন্দৰ, অতি সুন্দৰ। ক'ৰ পৰা আহিছে? গুৱাহাটীৰ পৰা। গুৱাহাটী প্ৰথম আহিছে নেকি? দুবাৰ হ'ল, দুবাৰ হৈছে। কিমান বঢ়িয়া অনুভৱ, কেনে অনুভৱ? অনুভৱ অনুভৱ মজা। অঁ ইয়াৰ নাকি? হেপী হোলি, হেপী হোলি। অনুভৱ 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 কেনেকুৱা? সকলোকে জনাওঁ অসমৰ যাতে বৰপেটাত আহি হোলী কেনেকৈ এনজয় কৰে মানুহসকলে চাব লাগে। লোকেল নেকি? লোকেল লোকেল আৰু বাহিৰত কিন্তু তাল খোল বজাই কিনে এনজয় কৰে। প্ৰত্যেক হাতী হাতী প্ৰত্যেক গলি গলি এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈ থাকে আৰু যোনে যোনে এই ভিডিঅ' চাই আছে নেক্সট বাৰলৈ আহিব। একদম মজা, একদম হৈ আছে মজা। কেনেকুৱা পৰিৱেশৰ সৃষ্টি হৈ আছে এতিয়া বৰপেটা সত্ৰৰ দালানত আছোঁ এতিয়া। কেনেকুৱা মজা পৰিৱেশ চাওক। অনুভৱ
কেনেকুৱা পৰিৱেশ মজা পৰিৱেশৰ সৃষ্টি কৰিছে অনুভৱ কেনেকুৱা অনুভৱ লোকেল না বাহিৰৰ অনুভৱ কেনে অনুভৱ অনুভৱ কেনেকুৱা অনুভৱ অনুভৱ হোলীৰ অনুভৱ কেনেকুৱা লোকেল ন অনুভৱ কেনেকুৱা অনুভৱ অনুভৱ কেনেকুৱা মজা ন মুখেৰে কৈ দিলে ভাল আছিল একদম ন অনুভৱ কেনেকুৱা অনুভৱ অনুভৱ কেনেকুৱা লোকেল লোকেল না অনুভৱ কেনেকুৱা অনুভৱ 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 কেনেকুৱা বাহিৰৰ নে লোকেল গুৱাহাটীৰ পৰা আহিছে অনুভৱ কেনেকুৱা অনুভৱ কিমান ভাল হা অনুভৱ অনুভৱ কেনেকুৱা হা মজা এই যে আমাৰ বৰপেটা সত্ৰৰ কয়লা বাবা আৰু কয়লা বাবাক ৰেডি কৰি আছে ইয়াতে আপোনালোকে দেখি আছে এইবিলাক মানুহ ৰখি আছে অনুভৱ অনুভৱ কেনে অনুভৱ হা কিমান অনুভৱ মজা অনুভৱ না অনুভৱ কেনেকুৱা অনুভৱ কেনেকুৱা অনুভৱ অনুভৱ কেনেকুৱা অনুভৱ কেনেকুৱা অনুভৱ কিমান ভাল প্ৰথম আহিছা নেকি মই ইয়াৰে অনুভৱ কেনেকুৱা অনুভৱ কিমান ভাল অনুভৱ কেনেকুৱা অনুভৱ কিমান বঢ়িয়া কিমান বঢ়িয়া সুধিছোঁ বেয়া নাপাব হা ঠিক আছে যোনে ধৰা ইয়াতে ওচৰতে গুৱাহাটী যোনে ধৰা বৰপেটা হল দেখা নাই কি ক'বা যোনে ধৰা দেখা নাই কি ক'বা बरपेटा का होली जिसने दिखा नहीं है कि क्या बोलेगा ऐसे दुनिया में कहीं नहीं है वन ऑफ द बेस्ट होली सेलिब्रेशन इन इंडिया অনুভৱ কেনেকুৱা হা কিমান বঢ়িয়া বিৰাট ন ধুব আপোনালোকে দেখি আছে দেশখনত ব্যস্ত আছে তথাপিও কিন্তু হোলী চাব আৰু নাই ন অনুভৱ কেনেকুৱা কিমান ভাল আজিৰ পৰাতো হোলী চেছ হয় না দুখ দুখ কিমান দুখ কিমান ক'ৰ পৰা আহিছে তেজপুৰৰ অনুভৱ অনুভৱ কেনেকুৱা অনুভৱ লাষ্ট অনুভৱ কেনেকুৱা অনুভৱ এই হেলমেটটো খুলি দিয়া ক'ৰ পৰা আহিছা মই বৰপেটা মাইনা কেনেকুৱা লাগিছে কিমান ভাল লাগিছে ক'ত ক'ত তোমাৰ
ইয়াতে ইয়াতে অনুভৱ কেনেকুৱা হা অনুভৱ কেনেকুৱা বন্ধুসকল আপোনালোকে চাই আছে ইয়াতে কেনেকুৱা অনুভৱ 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 কিমান বঢ়িয়া তেতিয়াহ'লে অনুভৱ কেনেকুৱা অনুভৱ 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 কেনেকুৱা কিমান ভাল অনুভৱ কেনেকুৱা অনুভৱ অনুভৱ কেনেকুৱা ধুনীয়া ভাল লাগিছে ন ক'ৰ পৰা আহিছে ফাৰ্ষ্ট টাইম আহিছে নেকি হৈ আছে আপোনালোকে দেখি আছে এক গোপিনী বহি আছে ইয়াতে এইবিলাক চব গোপিনী অনুভৱ কেনেকুৱা অনুভৱ কেনেকুৱা অনুভৱ হৈ আছে অনুভৱ কেনেকুৱা হৈ আছে ক'ৰ পৰা আহিছে পৰিৱেশৰ অনুভৱ 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 কেনেকুৱা অনুভৱ ক'ৰ পৰা আহিছে গুৱাহাটী প্ৰথম আহিছে নেকি প্ৰথম আহিছে নেকি প্ৰথম আহিছে হেপী হ'লে হেপী হ'লে আৰু আপোনালোকে আজি অলপমান বৰষুণ দিছে তথাপিও আপোনাৰ কিন্তু মানুহে দৌৰ যাব কাৰণে অনুভৱ অনুভৱ কেনেকুৱা
অনুভৱ কেনেকুৱা অনুভৱ বহুত ভাল লাগছে আৰু বাহিৰৰ পৰা আহিছে ন বাহিৰৰ নলবাৰী পাইছে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে হেপী হ'লে আইতা হেপী হ'লে গুৰা হেপী হ'লে অনুভৱ বিৰাট ভাল লাগছি অনুভৱ কেনেকুৱা অনুভৱ অনুভৱ বহুত ভাল লাগিছে আহি ক'ৰ পৰা আহিছে আমি পাঠশালাৰ পৰা আহিছো মজা মজা ন আহি আছে
আছে এইটো কইলা বাবা আমাৰ গাঁৱত যাই আছে এইটো কইলা বাবা এইটো হৈছে কইলা বাবা এইটো হৈছে কইলা বাবা বহুত সবল হৈ আছে আৰু কইলা বাবা দাঙি আছো আৰু কইলা বাবা দাঙি ইমান সহজ নহয় আমি এতিয়া গণপতি সত্ৰ পালোঁ এটা চাহৰ আয়োজন কৰি আছে তাৰ বন্ধুসকল বহুত পিয়া লাগি আছে চাহৰ পিয়া লাগি আছে চাহ আয়োজন কৰি আছে সেই চাহৰ কাপ এটা দিলে ভাল আছিল এতিয়া গৈ আছোঁ চাহ খাবৰ কাৰণে আৰু চাহ খাবৰ কাৰণে গৈ আছোঁ আৰু চাহৰ কাপ এটা চাহৰ কাপ ল'লোঁ আৰু বহুত পিয়া লাগি আছে অৱস্থা বেয়া হৈ গৈছে একাপ চাহ খাই কিনে অলপ গাত এনাৰ্জি লৈ লওঁ অলপ বেলেগ ধৰণৰ এনাৰ্জি আহি গৈছে অলপমান অনুভৱ কেনেকুৱা অনুভৱ তেওঁলোকৰ যোনে বৰপেটা হোলী মিছ কৰি আছে নেক্সট টাইম আহিব আৰু আজি আহিবৰ কাৰণে টাইম নাই নেক্সট টাইম আহিব এইবিলাক চব মানুহবিলাক ৰখি আছে আৰু এইটো হৈছে আমাৰ কয়লা ঠাকুৰ আৰু হেক্টাকো আছে এতিয়া চাওক এই চাওক কেনেকুৱা পৰিস্থিতি হৈ আছে আৰু তো হেক্টাক হৈ আছে তেওঁলোকল ইয়াত হেক্টাক হৈ আছে তাৰপিছত মই যাই আছোঁ ইয়াত হেক্টাক হ'বৰ কাৰণে ইয়াত হেক্টাক হৈ আছে আৰু ইয়াত হেক্টাক হৈ এটা পৰ্ব আছে আমাৰ পৰ্ব আছে ইয়াত হেক্টাক হৈ আছে অৱস্থা পুৰা বেয়া হৈ গৈছে বন্ধুসকল এইডাল হৈছে আৰু আমাৰ গেটৰ সন্মুখত কয়লা ঠাকুৰ অহাৰ লগে লগে আৰম্ভ কৰিব বাঁহ ভঙা নহাতী আৰু দক্ষিণাতী ন এইটো ঠিক আছে এতিয়া বাঁহটো ধুনীয়াকৈ সজাই থৈ দিছে পুৰা একদম বাঁহ ভঙা বন্ধুসকল
কলে ঠাকুৰ অকল আমাৰ কলে ঠাকুৰৰ আৰু এতিয়া পূৰা নিৰল নিস্তব্ধ হৈ আছে আৰু আপোনালোকে চাওক পূৰা নিৰল নিস্তব্ধ হৈ আছে